নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু কি এই ঘোষণা কৰিছে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এই মুহূৰ্তত বিস্তৃত খবৰ জনাইছো সমূহ দৰ্শকক। শিক্ষক নিযুক্তিক লৈ ডাঙৰ ঘোষণা সিদ্ধান্ত ল'ব এবাৰ ৰাজ্য চৰকাৰে। টেট বিইডিৰ উপৰিও প্ৰাৰ্থী দিব লাগিব অতিৰিক্ত লিখিত পৰীক্ষা। কেৱল টেট পৰীক্ষাত উত্তীৰ্ণ হ'লেই নাপাব নিযুক্তি। তাৰ উপৰি টেট বিইডিৰ উপৰিও প্ৰাৰ্থী দিব লাগিব অতিৰিক্ত লিখিত পৰীক্ষা। টেট বিইডি এইচএছৰ মাৰ্কছৰ উপৰিও অতিৰিক্ত লিখিত পৰীক্ষাৰ নম্বৰো যোগ হ'ব। সকলোকে সমান সুবিধা দিবলৈ এই সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। অসমৰ বাহিৰৰ কিছুমান বিশ্ববিদ্যালয়ে শ্ৰেণীত উপস্থিত নথকাকৈও দিয়ে প্ৰমাণপত্ৰ। এই পৰীক্ষা অনুষ্ঠিত কৰিলে সম্পূৰ্ণৰূপে বন্ধ হ'ব এই ব্যৱস্থা। আৰু অসমৰ বাহিৰৰ কিছুমান বিশ্ববিদ্যালয়ৰ শ্ৰেণীত উপস্থিত নথকাকৈ দিয়ে এই প্ৰমাণপত্ৰ আৰু এই সুবিধা বন্ধ কৰিবলৈ সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। সাময়িক ব্যৱস্থাৰ ওপৰত অনুষ্ঠিত হ'ব এই লিখিত পৰীক্ষা, যাতে কোনো প্ৰাৰ্থীয়ে এই পৰীক্ষাক লৈ আপত্তি কৰিব নোৱাৰে। এতিয়াৰ পৰা জিলা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিব ৰাজ্য চৰকাৰে। এটা পৰীক্ষাৰ আধাৰতে নিযুক্তি দিয়া হ'ব প্ৰাৰ্থীসকলক। এটা পৰীক্ষাৰ আধাৰত ৰাজ্যিক ভিত্তিক নিযুক্তি দিব এইবাৰ চৰকাৰে। এবাৰ আগবাঢ়িছো আমাৰ দ্বিতীয়টো খবৰ মাজলৈ। আমাৰ দ্বিতীয়টো খবৰ হৈছে যিসকলে বিবাহ বিচ্ছেদ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো। জনাইছো সবিশেষ। এতিয়াৰ পৰা বিবাহ বিচ্ছেদৰ বাবে 6 মাহৰ অপেক্ষাৰ প্ৰয়োজন নহ'ব। স্বামী স্ত্ৰীৰ মাজত বিবাহ বন্ধন ৰক্ষা নহ'লে বিবাহ বিচ্ছেদ বিচাৰিব পাৰে। স্বামী স্ত্ৰীৰ সিদ্ধান্ত বিবাহ ভংগৰ নিৰ্দেশ দিব পাৰিব আদালততে। উচ্চতম ন্যায়ালয়ৰ মন্তব্য সংবিধানৰ 143 নং অনুচ্ছেদৰ ক্ষমতা ব্যৱহাৰ হ'ব। ফেমিলি কোৰ্ট লৈ নপঠিওৱাকৈ পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদ সম্ভৱ হ'ব। এতিয়াৰ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কৌৰৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ মন্তব্য এয়া। এবাৰ জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো। আমাৰ তৃতীয় নম্বৰ খবৰটো হ'ব অসমবাসীৰ বাবে এটা ভাল খবৰ। আপুনি চাকৰি পোৱা নাই নেকি? যদি পোৱা নাই তেনেহ'লে আপুনি হতাশ নহ'ব, কিয়নো এইবাৰ ৰাজ্য চৰকাৰ দিছে কেইবাটাও চাকৰিৰ বিজ্ঞাপন। এই মুহূৰ্তত জনাইছো সবিশেষ খবৰ আমাৰ সমূহ দৰ্শকক। যিসকলে চাকৰি পোৱা নাই হতাশ নহ'ব, আপোনাৰ বাবে এটা ভাল খবৰ আছে। চাকৰি নোপোৱাসকলৰ বাবে আছে এটা অত্যন্ত ভাল খবৰ। চাকৰি ল'বলৈ পুনৰ সাজু হওক আপুনি। শীঘ্ৰে প্ৰকাশ হ'ব 10,000 পদৰ বিজ্ঞাপন। হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা। জুলাই মাহত 10,000 পদৰ বিজ্ঞাপন প্ৰকাশ পাব আৰু আগন্তুক জুলাই মাহতে আপুনি লাভ কৰিব চাকৰি, কিয়নো হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণা কৰিছে যে জুলাই মাহতেই 10,000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব। আগবাঢ়িছো আজি চতুৰ্থটো খবৰ মাজলৈ। এবাৰ হিমন্ত চৰকাৰে ঘোষণা কৰিছে যে কাৰ বেংক একাউণ্টত জমা কৰাই দিব 2 লাখকৈ টকা। যিহেতু এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে নিবনুৱা যুৱক যুৱতীক 2 লাখকৈ টকা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। আৰু এইবাৰ এই মন্তব্য কৰিছে যে কাৰ একাউণ্টত সোমাব এই 2 লাখকৈ টকা। এই মুহূৰ্তত বিস্তৃত খবৰ জনাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। হিমন্ত চৰকাৰে জমা কৰাই দিব নিবনুৱা যুৱকৰ একাউণ্টত ধন, আৰু নিবনুৱা যুৱকে লাভ কৰিব এই 2 লাখ টকাৰ ধন। এই চৰকাৰখনৰ পৰা 2 লাখ টকাকৈ দিব নিবনুৱা যুৱকসকলক। পুনৰ আজি এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি আগতীয়াকৈ জনাইছো যে কেইবাটাও মন্তব্য কৰিবলৈ দেখিব গৈছে আৰু এটা ডাঙৰ মন্তব্য আহি পৰিছে। পুনৰ আজি এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে যুৱকসকলৰ একাউণ্টত দিব 2 লাখকৈ টকা। বেংকৰ কোনো গেৰেণ্টি নোহোৱাকৈ পোনে লাভ কৰিব এই ধন। ব্যৱসায় কৰিবলৈ যুৱকে লাভ কৰিব চৰকাৰৰ পৰা এই 2 লাখকৈ টকা। 2 লাখ যুৱকক 2 লাখ টকাকৈ দিব এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। হিমন্ত চৰকাৰে কাৰ বেংক একাউণ্টত দিব 2 লাখকৈ টকা। এই মুহূৰ্তত সবিশেষ জনাই দিছো সমূহ দৰ্শকক।
যদি আপুনি পান কাৰ্ডৰ সৈতে এতিয়ালৈকে আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰা নাই তেনেহ'লে আপোনাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো এইবাৰ 1000 2000 নহয় 10,000 টকা আপোনাক ভৰিব লাগিব জৰিমনা। এই সন্দৰ্ভত বিস্তৃত খবৰ লৈ আহিছোঁ। সমূহ দৰ্শকৰ বাবে পান কাৰ্ডধাৰীসকলে এইটো কাম নকৰিলে ভৰিব লাগিব 10,000 টকা পৰ্যন্ত জৰিমনা। চৰকাৰৰ বৃহৎ সিদ্ধান্ত। এই সন্দৰ্ভত সবিশেষ খবৰ জনাম। যদি আপুনিও ভাৰতীয় আৰু আপুনি ভাৰত দেশত বাস কৰে তেন্তে সকলো ৰাজ্যক কওক যে চৰকাৰে পান কাৰ্ডৰ প্ৰাধান্য ইমানেই বৃদ্ধি কৰিছে যে ইয়াৰ অবিহনে সকলো আৰ্থিক কাম মাজত আবদ্ধ হৈ পৰে। যদি আপুনি পান কাৰ্ড উপলব্ধ হ'লে আপোনাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কথাত মনোযোগ দিয়াটো অতি প্ৰয়োজনীয়, কিয়নো অন্যথা সমস্যাৰ সন্মুখীন হ'ব লাগিব আপুনি। সকলো মানুহক কওক যে পেন কাৰ্ড এনেকুৱা এটা নথি যিটো যিকোনো কামত অতি গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত যদি আপোনাৰ পান কাৰ্ড নাথাকে তেন্তে আৰ্থিক কামত সমস্যা হ'ব, তাৰ লগতে বেংকিং কামসমূহত আপোনাৰ সমস্যাই দেখা দিব। আপোনালোক সকলোকে কওক যে চৰকাৰে দুৰ্নীতি ৰোধৰ বাবে পান কাৰ্ডৰ প্ৰচাৰ কাম কৰিছে, যাতে কোনেও কৰদাতাৰ কোনো ভুল কৰিব নোৱাৰে। এতিয়া আমাৰ দেশৰ চৰকাৰে পান কাৰ্ডধাৰীসকলৰ বাবে এক চাঞ্চল্যকৰ খবৰ ঘোষণা কৰিছে। কৰোৱা হৈছে এতিয়া বাইদেউ আধাৰ লিংকৰ তাৰিখ বৃদ্ধি কৰা হৈছে, যিটো আপোনালোকৰ বাবে জনাটো অতিকৈ প্ৰয়োজনীয়। যদি আপোনাৰ পান কাৰ্ড আছে আৰু আধাৰ কাৰ্ডৰ সৈতে এতিয়ালৈকে লিংক কৰা নাই তেন্তে সাৱধান হওক। আয়কৰ বিভাগৰ মতে 2023 চনৰ 30 জুনৰ ভিতৰত আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক, নহ'লে আপোনালোক সকলোৱে ক্ষতিগ্ৰস্ত হ'ব। এয়া হৈছে বিশ্বাস কৰিছিল যে যদি আপুনি এই কামটো 2023 চনৰ 30 জুন তাৰিখৰ ভিতৰত সম্পূৰ্ণ নকৰে তেন্তে 10,000 টকা জৰিমনা ভৰিব লাগিব। আৰু এইটো সঁচা যে এতিয়া যদি আপোনালোকে পানৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰিবলৈ যায় তেন্তে আপোনাক 1000 টকা মাচুল ভৰিয়ে সেইটো লিংক কৰিব লাগে। আৰু যদি আপুনি 2023 চনৰ 30 জুনৰ ভিতৰত এই কাম নকৰে, লিংক কৰা কামটো যদি আপুনি নকৰে তেনেহ'লে আপোনাক 10,000 টকা জৰিমনা বিহা হ'ব। কেৱল এয়াই নহয়, 2023 চনৰ 1 জুলাইৰ পৰা আপোনাৰ পান কাৰ্ড অবৈধ হৈ পৰিব, যাৰ বাবে আপোনাৰ সকলো গুৰুত্বপূৰ্ণ কাম মাজতে আবদ্ধ হৈ পৰিব। এতিয়া এনেকুৱা হ'ব নোৱাৰে। এই সন্দৰ্ভত কিছু বিশেষ ৰেহাই দিছে এইবাৰ পান কাৰ্ডৰ তৰফৰ পৰা। আয়কৰ বিভাগে পঞ্চমবাৰৰ বাবে বৃদ্ধি কৰিলে এই তাৰিখ, আৰু 30 জুনলৈকে বৃদ্ধি কৰা হৈছে এই পান আধাৰৰ তাৰিখ। আপোনালোকে সকলোৱে জানি আচৰিত হ'ব যে আয়কৰ বিভাগে পঞ্চমবাৰৰ বাবে পান কাৰ্ড আধাৰ কাৰ্ডৰ সংযোগ কৰাৰ তাৰিখ বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে 31 মাৰ্চ 2023 তাৰিখ আছিল অন্তিম তাৰিখ, কিন্তু ৰাইজৰ গাফিলাতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আপোনাৰ শেষ তাৰিখৰ বাবে সিদ্ধান্ত লোৱা হৈছে। তেতিয়া আপোনালোকে সকলোৱে গধুৰ লোকচানৰ বাবে সাজু হ'ব লাগে। ইয়াৰ বাহিৰে যদি আপুনি দুখন পান কাৰ্ড ব্যৱহাৰ কৰি আছে তেন্তে এইখন আত্মসমৰ্পণ কৰক। চৰকাৰে দুখন পান কাৰ্ড ব্যৱহাৰক অবৈধ বুলি গণ্য কৰিছে, যাৰ বাবে আপুনিও জেলত ভৰ্তি হ'ব পাৰে। আপুনি ইয়াৰ বাবে কলৈকো যোৱাৰ প্ৰয়োজন নাই, কাৰণ আপুনি পাব পাৰে এই কামটো ওচৰৰ ৰাজহুৱা সুবিধাৰ পৰা।